Wait, let's start now. Hey guys, welcome back to my channel. তো আজি হয় শিল্পী দিৱস আৰু আমাৰ স্কুলত সেলিব্ৰেশন কেনেকৈ কৰে বলক এতিয়া অকণমান চাও আমাৰ স্কুলৰ সেলিব্ৰেশনটো কেনেকৈ হয় শিল্পী দিৱসৰ দিনা। শিল্পী দিৱস কাৰ কাৰণে পতা হয় জানানে? কাৰ দিৱস বাৰু এইটো? আগৰৱালাৰ কি দিৱস? মৃত্যু দিৱস। হেল্ল' বাৰু পাৰিছা দুই এজনে, বাকী ডাঙৰখিনিৰ ফালেহে হাহাকাৰ লাগিছে চাগে ন? ছবি জগতৰ প্ৰথম নিৰ্মাতা তেখেতে প্ৰথম আমাৰ বোলছবি অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল জয়মতী আৰু তেখেতৰ পৰাই মানে অসমীয়া ছবি জগতৰ আৰম্ভ আৰু বৰ বিশেষ দিৱস পাতিছো। কোন আছিল কোনে কবা? জ্যোতিপ্ৰসাদ আগৰৱালাৰ যে মৃত্যু তিথি আমি শিল্পী দিৱস হিচাপে পাতিছো, তেওঁলোক কোন আছিল কোনে কবা? তেওঁ কোন আছিল? আচলতে তেওঁ কি নাছিল আমি তেনেকে চাব লাগিব কথাটো। 14 বছৰ বয়সতে তোমালোকৰ এতিয়া 7, 8, 9 বয়সৰ তোমালোকৰ সমান বয়সতে তেওঁ প্ৰথম নাটক লিখিছিল শোণিতপুৰী। তাৰ বাহিৰেও নাটক, গীত,
কবিতা প্ৰায় 300 মান আমি যে এতিয়া জ্যোতি সংগীত বুলি গাই থাকো তেনেকুৱা গীত তেওঁ প্ৰায় 300 গীত ৰচনা কৰিছিল আৰু নিজেই সুৰ দি নিজেই গাইছিল নাটক লিখিছে কবিতা লিখিছে চিত্ৰনাট্য বনাই নিজেই সিনেমা বনাইছে প্ৰথম অসমীয়া বোলছবি জয়মতী তেৱে অসমীয়া সিনেমাৰ জনক বুলি কোৱা হয় জন্ম কেতিয়া হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল 1903 চনৰ 17 জুন জানুৱাৰী নহয় জানুৱাৰীত তেওঁ মৃত্যু 17 জানুৱাৰীত তেওঁ মৃত্যু 1951 চনত মাত্ৰ 48 বছৰ বয়সত তেওঁ মৃত্যু হৈছে আৰু এই শিল্পী দিৱস হিচাপে আমি কেতিয়াৰ পৰা পালন কৰিছো কেতিয়াৰ পৰা পালন কৰিছে অসমত আরতি পাউলিতে দরে মোর আরতি পাউলিতে দরে মোর আরতি পাউলিতে দরে মোর আইনা কান্দিবি আপনাত দে বন্তি দিছে তো গাইজ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি মোক জনাব যে কেনেকুৱা লাগিছে আৰু আপোনালোকৰ নেক্সট ভিডিঅ'ত নিশ্চয় লগ পাই আছোঁ